এটা স্পেচিয়েল জেগালৈ আহিছোঁ হিমাশ্ৰীও আছে লগত ভাস্কৰ বৰুৱা আহিছে আমি ইয়াতে ফাৰ্ষ্ট লগ পাইছিলোঁ স্কাই শেফ আহিছোঁ স্কাই শেফ মই আহিছিলোঁ ফাৰ্ষ্ট লগ কৰিছোঁ স্কাই শেফত মই ভাস্কৰক প্ৰথম লগ পাইছিলোঁ ৰ'ব ক'ত বহিছিলোঁ দেখুৱাম খালী আছে ফাৰ্ষ্ট লগ পাইছিলোঁ মই ইয়াত বহিছোঁ স্মৃতি ৰোমন্থন কৰিব আহিছোঁ মই আহিছিলোঁ ৰং বসন্ত উৎসৱৰ এংকাৰিং কৰিবলৈ তাৰ আগৰ পৰাই আমাৰ লাহে লাহে ইনষ্টাগ্ৰামত চিনাকি হৈছিলোঁ যিটো আপোনালোকক কৈছিলোঁ তাৰপিছত ফোন নম্বৰ মই যেতিয়া এবাৰ যোৰহাটত বিয়া খাবলৈ আহিছিলোঁ লগ কৰা নহ'লে সেইবাৰ নিমিলিলে কিবা আমাৰ তাৰপিছত মই এনেকৈ উত্তৰ পাৰৰ পৰা ঘূৰি পেলাই আহি শিৱসাগৰত প্ৰগ্ৰেম কৰিছোঁ মানে ইয়াতে ৰং বসন্ত উৎসৱৰ হেৰি হৈছে কি চিলেকশ্যন হৈছে মানে অডিশ্যন হৈছে তাৰপিছত আৰু তেতিয়া জনালোঁ যে মই আহিছোঁ তেওঁ ইয়ালৈকে আহিছিলে মস্ত কিতাপ এখন দিছিলে ইটাৰ নিচিনা তেওঁ ইয়াতে বহিছে ভাস্কৰ ইয়াতে বহিছে মই ইয়াত যোৱা সময়ত যে চেল্ফি উঠোঁতে হাত কপি থাকে তোমাৰ এই ভাইটি আছিলে বোলে আছিলা আছিলে তেওঁ আছিলে কি আছিলে 2019 নে 18 Yes. 19 এইটো প্লেচ যোনটো প্লেচত আমি দুটা ফাৰ্ষ্ট টাইমৰ কাৰণে লগ পাইছিলোঁ য'ত মই ভাস্কৰক সুধিছিলোঁ মই ভাস্কৰক সুধিছিলোঁ যে আৰু কোৱা বাকী কোৱা আৰু ভাস্কৰে তেতিয়া কৈছিলে